এনেকৈ আমি গৈ আছোঁ। এয়া আমাৰ জাহাজ ষ্টাৰ্ট দিলে আৰু আমি এতিয়া চাব যাম আছাম বুক ফেয়াৰ। এনেকৈ গৈ আছোঁ আপোনালোকে চাই থাকক, লাষ্টলৈ চাই থাকক ভিডিঅ'টো। একেবাৰে স্ক্ৰীণত বন্দী হৈ থকা আগফালে থকা বালিখিনি প্ৰত্যেক খৰালি কালতে বালিচৰ পৰা দেখা যায় আৰু প্ৰত্যেকবাৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে। এনেকৈ আমি আহি পালোঁ চানমাৰী। এই চানমাৰী ব্ৰিজৰ তলেৰে আমি এনেকৈ সোমাই আহিলোঁ আৰু কিছু দূৰ গৈয়ে পাম আমি আছাম বুক ফেয়াৰ, অসম গ্ৰন্থ মেলা। মেলাখন হৈ আছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত খেলপথাৰত। কিছু সময় পাৰ হৈ আহি আপোনালোকে ইয়াতে পাব এটা গীটাৰ বজাই থকা ষ্টেচু, আৰু আগত দেখি থকা সেই বাছ ষ্টেণ্ডটো পাৰ হৈ আপোনালোকে পাই যাব অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন, আৰু তাতে হৈ আছে আমাৰ ভিডিঅ'টোৰ মূল উৎস গ্ৰন্থ মেলা। মেলালৈ যোৱাৰ আগতে প্ৰথম আমি টিকটটো কাটি লওঁ। সকলো প্ৰকাশক তথা লেখক লেখিকালৈ এটি বিশেষ ঘোষণা। ভাৰত চৰকাৰৰ দ্বাৰা বলবৎ কৰা The delivery of books public libraries Act মেলাৰ মাজত এটি সজাগতামূলক দৃশ্য দেখা পালোঁ, যিটো স্পন্সাৰ কৰিছিল পৰিবহণ বিভাগে।
হেৰি হৈ আছে কি কিতাপ ল'লে নাই হেৰি কি বিচাৰি আছে পোৱাই নাই গ্ৰন্থমেলাৰ মাজতে লগ পালোঁ লাইফ অফ এ ড্ৰাইভাৰৰ লিখক আমাৰ সকলোৰে মৰমৰ ৰূপক দত্তক গ্ৰন্থমেলাৰ স্মৃতি সাঁচি ৰাখিবলৈ দুকপিমান ফটো উঠিল গ্ৰন্থমেলাত যেতিয়া গধূলি হৈ আহিল তেতিয়া পঢ়ুৱৈৰ অগণন ভিৰ দেখিবলৈ পোৱা গ'ল এই খেল পাইছা